বন্ধুসকল আজি ৰাতিপুৱাৰ পৰা পানী চাওক এই যিফালে পানী ধাৰাসাৰ বৰষুণ পৰি আছে আৰু চাওক আৰু আপোনালোকে যদি পানী চাবলৈ আহে ইয়ালৈ আহে চাওক এই যে ইফালে নাও আৰু মই চাওক এই ছাতি লৈ আছোঁ ছাতি আৰু ছাতি লৈ কোৱাৰ লগে লগে এটা কথা মনলৈ আহে চাওকচোন ছাতি কোৱাৰ লগে লগে এটা কথা মনলৈ আহে সেই ছাতি অকল ছাতি নহয় এতিয়া চৰ্দি জ্বৰ বস্তু এটা মেচিন যদি এই ছাতিটো আপুনি নলয় এই ছাতি যদি নলয় আপুনি চাব 100% আপোনাৰ চৰ্দি জ্বৰ লাগিব চাওক ইফালে পানী এই যিফালে চাওক ইফালে পানী ইফালে গছ বিন্দাছ চাওক এই যিফালে ৰাতিপুৱাৰ পৰা নেৰানেৰাৰ পৰা বৰষুণত প্ৰায় চাওক পানী কিন্তু ইমান বৰা নাই যি হিচাপত বৰষুণ দিছে পানী ইমান বৰা নাই চাওক ইফালে পানী অকল চাৰিওপিনে পানী পানী আৰু পানী মই কিন্তু ছাতিৰ তলত আছোঁ চাওক ইতিমধ্যে মই কৈছোঁ এইটো ছাতি নহয় এইটো হ'ল আপোনাৰ চৰ্দি পৰা বচোৱা মেচিন চাওক বন্ধুসকলে এইবাৰ পোনে পোনে নাৱৰ ফালে যাম চাওক নাৱত উঠি দেখাম আৰু নাৱত উঠি দেখাম যে নাওবোৰ বাৰিষা কালত কিমান মূল্যৱান নাওবোৰ এতিয়া চাওক এই যে আমি ক'লৈ গৈ আছোঁ পোনে পোনে নাৱত এই যে উঠিল বন্ধুসকল এই বৰষুণ ক'ৰ পৰা হয় ক'ৰ পৰা আহে আৰু বৰষুণত কিয় আহে আৰু এনেকুৱা যদি ধৰক বছৰত এই বছৰত ধৰক 10 মাহ বৰষুণ হ'লে কি হ'ব এই চাওক ইতিমধ্যে মই নাৱত উঠিলোঁ আৰু এইটো নাও নহয় আচলতে বাৰিষা কালত আচলতে চৰ চুবুৰী মানুহৰ জাহাজ বুলি কয় এতিয়া জাহাজ নাও নহয় কিন্তু বাৰিষা কালত আচলতে চৰ চুবুৰী মানুহৰ জাহাজ আৰু এই জাহাজত উঠি বিভিন্ন মানুহে সংযোগ বিচ্ছিন্ন হ'লে যেতিয়া পানীয়ে ৰাস্তা ঘাট পানীৰে ভৰপূৰ হৈ থাকে আৰু এই নাও লৈ কিনে বিন্দাছ এঠাইৰ পৰা আন ঠাইলৈ যায় আৰু এই চৰ চুবুৰী ঠাইত চাওক এই নাওবোৰৰ দাম বাঢ়ি যায় বাৰিষা কালত আৰু চাওক যাৰ ঘৰত এটা নাও আছে তাৰ ঘৰত যদি ধৰক বেলেগ এটা ঘৰত ধৰক 4 লাখ টকীয়া গাড়ী আছে গাড়ীতকৈ নাৱৰ দাম বেছি কাৰণ বাৰিষা কালত পানীৰ ওপৰে গাড়ী নচলে চুলিৰে নাওখন চলে আৰু চাওক চবতে যে বহুতকেইটা নাও বান্ধা খাই আছে সেইখিনি নাৱৰ মূল্য বেছি গাড়ীতকৈ বৰ্তমান বাৰিষা কালত চৰা মানুহৰ নাৱৰ মূল্য বেছি আৰু আপোনালোকেও যদি নাও চাবলৈ আহে ইয়ালৈ আহক বিন্দাছ চাওক এই যিফালে পানী চাওক পানী চাবলৈ আহিলে আহক আৰু বিন্দাছ চাই যাওক পানী কিমান পানী হৈছে চাওক এই যে ছাতিৰ তলত আছোঁ আৰু নহ'লেতো একেবাৰে পানীয়ে মেৰিয়াই ধৰিব গতিকে ছাতিৰ তলত বিন্দাছ আছোঁ বাই বাই আৰু আপোনালোকৰ যদি মোৰ চেনেল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে মোৰ লগত থাকিবলৈ আশা থাকিল ধন্যবাদ বন্ধু